Welcome viewers. আজি আমি biology chapter number 6 or life process or lecture number 4 আৰম্ভ কৰিব গৈ আছো। আজি আমি আলোচনা কৰিবলগীয়া বিষয়বস্তুটো হৈছে respiration বা শ্বসন। respiration বা শ্বসন বুলিলে কি বুজায়? সাধাৰণতে লিভিং অৰ্গেনিজমছ বোৰে জীৱবোৰে খোৱা খাদ্যটোক ভাঙি তাৰ পৰা শক্তি আহৰণ কৰা এনাৰ্জি গেইন কৰা এই প্ৰচেছটোকে কি বুলি কোৱা হয়? respiration বুলি কোৱা হয়। গতিকে যেতিয়া নেকি কোনো লিভিং অৰ্গেনিজমছে তাৰ নিজে খোৱা খাদ্য বা ফুডছটোক ভাঙে তাৰ পৰা যিটো শক্তি তাৰ পৰা আহৰণ কৰে সেই শক্তিটোক সাধাৰণতে এটিপি আকাৰে সঞ্চিত কৰি ৰাখে আৰু যেতিয়াই যিকোনো ধৰণৰ ফাংচন কাৰ্যকলাপৰ কাৰণে ক্ৰিয়াৰ কাৰণে জীৱৰ শক্তিৰ প্ৰয়োজন হয় তেতিয়া এই এটিপিৰ পৰা এই শক্তিটো আহৰণ কৰে। গতিকে শক্তিটোক আমি এটিপিটোক সেইকাৰণে আমি কেতিয়াবা এনাৰ্জি কাৰেঞ্চি বুলিও কওঁ। এতিয়া কথাটো হ'ল যে যেতিয়া লিভিং অৰ্গেনিজিম এটাই খাদ্যটোক ভাঙি শক্তি আহৰণ কৰে তেতিয়া ইয়াৰ কেইবাটাও পৰ্যায়ত এই ঘটনাটো ঘটে। কেতিয়াবা লিভিং অৰ্গেনিজিম এটাই ইন প্ৰেজেঞ্চ অফ অক্সিজেনৰ উপস্থিতিত খাদ্যটোক ভাঙি তাৰ পৰা শক্তি আহৰণ কৰে বা কেতিয়াবা এনেকুৱাও দেখিবলৈ পোৱা যায় কিছুমান অৰ্গেনিজিমছৰ ক্ষেত্ৰত উইদাউট অক্সিজেন নোহোৱাকৈও ফুডছটোক ব্ৰেক কৰি তাৰ পৰা এনাৰ্জি গেইন কৰিব পাৰে। গতিকে যোনটো প্ৰচেছেই নহওক প্ৰথমত ফাৰ্ষ্ট ষ্টেপত সাধাৰণতে দেখিবলৈ পোৱা যায় যে গ্লুক'জ যিটোত নেকি 6টা কাৰ্বন পৰমাণু থাকে 6টা কাৰ্বন পৰমাণু থকা এই গ্লুক'জটো চাইটোপ্লাজমত ব্ৰেক ডাউন হয় ভাঙি পিনি এই পাইৰুভেটছ 3টা কাৰ্বনৰ পাইৰুভেটছ প্ৰস্তুত হয় আৰু তাৰ লগত এনাৰ্জি প্ৰস্তুত হয়। গতিকে এই পাইৰুভেটছটোৱে এতিয়া পিছলৈ গৈ সেই অৰ্গেনিজমছটোৰ বা জীৱটোৰ যি পৰিস্থিতিত মানে অক্সিজেনৰ উপস্থিতিত নে অক্সিজেন নোহোৱাকৈ সি এই পাইৰুভেটছটো ভাঙিব এইটো নিৰ্ভৰ কৰিব সেই জীৱটোৰ ওপৰত বা সেই অৰ্গেনিজিমটোৰ ওপৰত। গতিকে এনেদৰে গ্লুক'জটো ভাঙি পাইৰুভেটছ প্ৰস্তুত হোৱা এই প্ৰক্ৰিয়াটোকেই আমি গ্লাইকলাইচিছ বুলি কওঁ। গতিকে গ্লাইকলাইচিছটো হৈছে প্ৰথম ষ্টেপ। এতিয়া যিহেতু কোৱা হৈছে যে লিভিং অৰ্গেনিজিমছবোৰে যিটো নেকি ফুডছটোক ভাঙি যিটো এনাৰ্জি গেইন কৰিব সেই এনাৰ্জিটোক সিহঁতে ষ্ট'ৰ কৰি ৰাখে এটিপি আকাৰত। গতিকে এটিপিটোক আমি এনাৰ্জি কাৰেঞ্চি বুলিও বহু সময়ত কৈ থাকোঁ এইকাৰণে। গতিকে এটিপিটো হৈছে এডিন'চাইন ট্ৰাইফচফেট আৰু এই এডিন'চাইন ট্ৰাইফচফেটটো সাধাৰণতে গঠন হয় কেনেকৈ? এই যেতিয়া এডিন'চাইন ডাইফচফেটে এটা ফচফৰাছ অণুৰ লগত লগ লাগিব ই এটিপিলৈ কনভাৰ্ট হ'ব আৰু এই এডিপিৰ সৈতে ফচফেটটো লগ লাগিবলৈ যিটো নেকি এনাৰ্জিৰ বা শক্তিৰ দৰকাৰ সেইটো আমাৰ সেই ৰেচপিৰেশ্যনৰ পৰাই আহিব। তাৰপিছত যেতিয়া সেই বিশেষ কোষটোৱে বা সেই অৰ্গেনিজমছটোৰ শক্তিৰ দৰকাৰ হ'ব সেই এটিপি মলিকুলটো আকৌ ভাঙি পিনি এডিপি এডিন'চাইন ডাইফচফেট আৰু এনাৰ্জি তাৰ পৰা ওলাই আহিব। গতিকে এনাৰ্জিটো তাৰপিছত ভেৰিয়াছ এক্টিভিটি যিকোনো ধৰণৰ কাৰ্যত ব্যৱহাৰ কৰিব পাৰে। গতিকে এই প্ৰচেছটো এটা চাইক্লিক প্ৰচেছ। জীৱৰ গাত এই ঘটনাটো ঘটি থাকে শক্তিৰ কাৰণে। এতিয়া আমাৰ এই শ্বসন বা ৰেচপিৰেশ্যনটোক সাধাৰণতে আমি দুটা ভাগত ভগাব পাৰোঁ। ৰেচপিৰেশ্যনটো দেখিবলৈ পোৱা যায় যে অক্সিজেনৰ উপস্থিতিত কিছুমান জীৱৰ ক্ষেত্ৰত হয় আৰু কিছুমান জীৱৰ ক্ষেত্ৰত অক্সিজেনৰ অনুপস্থিতিত হয়। গতিকে ইন প্ৰেজেঞ্চ অফ অক্সিজেন যদি ৰেচপিৰেশ্যন বা শ্বসন প্ৰক্ৰিয়াটো যদি হয় তেনেহ'লে তাক এৰবিক ৰেচপিৰেশ্যন বুলি কোৱা হয় বা সবাত শ্বসন বুলি কোৱা হয়। আৰু যদি ইন এবচেঞ্চ অফ অক্সিজেন নোহোৱাকৈ যদি এই শ্বসন প্ৰক্ৰিয়াটো সম্পন্ন হৈছে তেনেহ'লে তাক এনৰবিক বা অবাত শ্বসন বুলি কোৱা হয়। এতিয়া যিহেতু যিমানবোৰ আমাৰ অৰ্গেনিজিমছ আছে তাৰ ক্ষেত্ৰত এই এনাৰ্জি গেইন কৰাৰ প্ৰথম ষ্টেপটো একেই যে গ্লুক'জ অণুটো চাইটোপ্লাজমত সি ভাঙি পাইৰুভেটছ আৰু তাৰ পৰা এনাৰ্জি মুকলি হ'ব। গতিকে এতিয়া এই পাইৰুভেটছটো সাধাৰণতে অক্সিজেনৰ অনুপস্থিতিত যদি পাইৰুভেটছটো ভাঙে ধৰি লোৱা হ'ল ইষ্টৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যিটোক নেকি আমি ফাৰ্মেণ্টেশ্যন বুলি কওঁ। ইয়াত পাইৰুভেটছটো ভাঙি ইথানল কাৰ্বন ডাই অক্সাইড আৰু তাৰ পৰা শক্তি মুকলি হ'ব আৰু এই শক্তিটো সেই অৰ্গেনিজিমছটোৱে ব্যৱহাৰ কৰিব পাৰিব ভেৰিয়াছ এক্টিভিটিৰ কাৰণে। তাৰপিছত
আকৌ দেখিবলৈ পোৱা যায় যে কিছুমান ক্ষেত্ৰত সাধাৰণতে আমাৰ মানুহৰ ক্ষেত্ৰতে যে আমি উদাহৰণটো লওঁ তেতিয়াহ'লে সহজে বুজি পাম। যেতিয়া নেকি আমাৰ কিবা হেভি এক্টিভিটিজ কৰিবলগীয়া হয়, খুব যেনেকে খুব কম সময়ৰ ভিতৰত কিবা কাম কৰি আছোঁ, দৌৰি আছোঁ, ফিজিকেল এক্টিভিটি এনেকুৱা কিছুমান যদি কৰি আছোঁ, য'ত নেকি শাৰীৰিক শ্ৰম কৰি আছোঁ, য'ত যথেষ্ট পৰিমাণে কম সময়ৰ ভিতৰত যথেষ্ট পৰিমাণে শক্তিৰ দৰকাৰ, তেতিয়া দেখিবলৈ পোৱা যায় যে যিখিনি অক্সিজেনৰ আচলতে পাইৰুভেটটো ভাঙিবলৈ দৰকাৰ, সেই চাফিচিয়েণ্ট অক্সিজেনখিনি সেই আমাৰ পেশী কোষত বা মাচল চেলত নাথাকে। ইয়াৰ ফলত আমাৰ মাচল চেলবোৰত অক্সিজেনৰ কম অক্সিজেন থাকিলেও এই পাইৰুভেটছটো ভাঙিব পাৰে, আৰু সেই সময়ত যদি পাইৰুভেটছটো ভাঙি পেলাই শক্তি আহৰণ কৰে, তেনেহ'লে লেক্টিক এচিড, তিনিটা কাৰ্বনযুক্ত লেক্টিক এচিডৰ প্ৰস্তুত কৰে। আৰু এই লেক্টিক এচিড প্ৰস্তুত হোৱাৰ কাৰণে আমাৰ দেখিবলৈ পোৱা যায় যেতিয়া নেকি কিবা আমি খুব বেছি হেভি এক্টিভিটি কৰোঁ, তেতিয়া আমাৰ পেশীবোৰত, আমাৰ মাচলবোৰত ক্ৰেম্প বা যিটো পেশী হিৰামৰি ধৰা পেশীবোৰ টানি ধৰাও আমি অনুভৱ কৰোঁ। আৰু সাধাৰণতে যেতিয়া নেকি আমাৰ যিবোৰ জীৱই নেকি পাইৰুভেটছটো অক্সিজেনৰ উপস্থিতিত ভাঙিব পাৰে, আমাৰ ক্ষেত্ৰতে যদি লোৱা সাধাৰণ পৰিস্থিতিত যদি আমি ইমান কোনো হেভি এক্টিভিটিজ কৰিবলগীয়া নহয়, আমাৰ যদি কোষবোৰত যদি যথেষ্ট পৰিমাণৰ অক্সিজেন তাত যিখিনি আমাৰ অক্সিজেনৰ দৰকাৰ তাত অক্সিজেন উপস্থিত থাকে পাইৰুভেটছটো ভাঙিবলৈ, তেতিয়াহ'লে এই পাইৰুভেটছটোক অক্সিজেনৰ উপস্থিতিত পাইৰুভেটছটোক ভাঙি ৱাটাৰ, কাৰ্বন ডাই অক্সাইড আৰু তাৰ পৰা শক্তি মুকলি হয়। গতিকে এয়াই হৈছে আমাৰ ক'ব গ'লে আমাৰ যিটো নেকি ৰেচপিৰেশ্যন বা শ্বসনৰ যিটো প্ৰক্ৰিয়া, বিভিন্ন স্তৰত অক্সিজেনৰ উপস্থিতিত, অক্সিজেনৰ অনুপস্থিতিত, আকৌ খুব কম পৰিমাণৰ যে অক্সিজেন থাকে বা অক্সিজেন খুব কম নথকাৰ নিচিনাই যদি হয়, তেতিয়াও ৰেচপিৰেশ্যন বা শ্বসনটো কেনেকৈ হয় এই বিষয়ে বুজিবলৈ এই চিত্ৰৰ সহায়ত আমি সহজেই বুজি পাম। গতিকে এইখিনি আমি বস্তু ভালকে মনত ৰাখিব লাগিব, আৰু পৰীক্ষাত যিখিনি প্ৰশ্ন আহিব ইয়াৰ পৰা এই অবাধ শ্বসন আৰু সবাধ শ্বসন বা এৰবিক আৰু এনৰবিকৰ এইখিনি প্ৰশ্নই আহিব যে ইন এবচেঞ্চ অফ অক্সিজেন, অক্সিজেনৰ অনুপস্থিতিত পাইৰুভেটছটো ভাঙি কি প্ৰস্তুত হয়, বা অক্সিজেন যদি কম পৰিমাণে থাকে তেনেহ'লে পাইৰুভেটছটো ভাঙি কি কি প্ৰস্তুত হয়, আৰু নাইবা যদি অক্সিজেন যথেষ্ট পৰিমাণে আছে, তাত যিখিনি চাফিচিয়েণ্ট এমাউণ্ট অফ অক্সিজেন আছে, তেতিয়া পাইৰুভেটছটো ভাঙি কি প্ৰস্তুত হয়, আৰু এই প্ৰক্ৰিয়াটো মানে এক্সপ্লেইন কৰিবলৈ আহিব। গতিকে এই চিত্ৰটো যদি আমি ভালদৰে মনত ৰাখোঁ, তেতিয়া অতি সহজে আমি ইয়াৰ পৰা অহা প্ৰশ্নৰ উত্তৰখিনি আমি কৰিব পাৰিম। এতিয়া সাধাৰণতে আমি দেখিছিলোঁ যে ৰেচপিৰেশ্যনটোক আমি দুটা ভাগত ভাগ কৰি দিব পাৰোঁ, এৰবিক আৰু এনৰবিক। এতিয়া চাওঁ সেই কথাখিনিকে অকণ এলাবৰেটলি ইয়াত অকণমান বেলেগে বস্তুখিনি চাওঁ, যে যদি আমাৰ অক্সিজেনৰ উপস্থিতিত সাধাৰণতে কি হয়, গ্লুক'জটো ভাঙি গ্লুক'জৰ পৰা পাইৰুভেটছ হ'বই, এইটো প্ৰতিটো প্ৰক্ৰিয়াতে হ'ব। তাৰপিছত সেই পাইৰুভেটছটো ভাঙি আমাৰ কাৰ্বন ডাই অক্সাইড, ৱাটাৰৰ যিখিনি প্ৰয়োজনীয় শক্তি আছে, আমি তাৰ পৰা শক্তিখিনি পাম, আৰু এই প্ৰক্ৰিয়াটো হয় মাইটকণ্ড্ৰিয়াত হয়। তাৰপিছত যদি অক্সিজেন কম পৰিমাণে থাকে, এইখিনি আমি ইতিমধ্যে আলোচনা কৰিছোৱেই সেই চিত্ৰটোত, আগৰ চিত্ৰটোত, চাইটোপ্লাজমত গ্লুক'জটো ভাঙি পাইৰুভেটছ আছে, যিটোক নেকি গ্লাইকলাইচিছ প্ৰচেছ বুলি কোৱা হয়। তাৰপিছত অক্সিজেন যদি কম থাকে মাচল চেলত, লেক্টিক এচিড প্ৰস্তুত হ'ব আৰু এনাৰ্জি তাৰ পৰা আমি পাম। আৰু ইয়াক আমি এই লেক্টিক এচিড যদি হেভি এক্টিভিটিৰ সময়তে এই ঘটনাটো ঘটে আমাৰ পেশীত, আৰু যিটো নেকি যাৰ ফলত আমাৰ পেশী হিয়ামৰি ধৰে বা পেশীবোৰ আমাৰ টানি ধৰে, যিটোক আমি মাচল ক্ৰেম্প বুলিও কওঁ। আৰু অক্সিজেনৰ অনুপস্থিতিত দেখিবলৈ পোৱা যায় ইষ্টৰ ক্ষেত্ৰত, ইয়াত উদাহৰণটো দিয়া হৈছে, ইথানল, কাৰ্বন ডাই অক্সাইড আৰু এনাৰ্জি প্ৰস্তুত হয়, আৰু এই প্ৰচেছটোক ফাৰ্মেণ্টেশ্যন বা কিম্বন প্ৰক্ৰিয়া বুলি কোৱা হয়। পৰীক্ষাত এই প্ৰশ্নটো আহে, হোৱাট ইজ ফাৰ্মেণ্টেশ্যন প্ৰচেছ। গতিকে ইয়াত এনেদৰে লিখিলেই হৈ যাব যিখিনি ইয়াত লিখা আছে। এতিয়া আমি আমাৰ মানৱ শৰীৰত হিউমেন বিঙৰ ক্ষেত্ৰত ৰেচপিৰেশ্যন প্ৰচেছটো অকণমান চাওঁ, আৰু এইটো বুজিবৰ কাৰণে আমাৰ যিখিনি নেকি ৰেচপিৰেশ্যন বা শ্বসন প্ৰক্ৰিয়াত আমাৰ যিখিনি নেকি অৰ্গেনছ বা অংগৰ প্ৰয়োজন হয়, আমি সেইখিনিৰ সৈতে অকণ চিনাকি হ'ব লাগিব। যেনে প্ৰথম হৈছে আমাৰ মেইন কেইটামান অৰ্গেনছ ইয়াত লিখি দিয়া আছে, যেনেকৈ নষ্ট্ৰিলছ, নাসাৰন্ধ্ৰ, নজল কেভিটি, বায়ুপথ, ফেৰিংছ, লেৰিঞ্জ, তাৰপিছত ট্ৰাকিয়া, যিটো শ্বাসনলী বুলি কওঁ, তাৰপিছত ব্ৰংকাইলছ, লাংছ, হাওঁফাওঁ, তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট বস্তু হৈছে যিটো নেকি আমাৰ
আমাৰ শৰীৰৰ যিটো নেকি বুকুৰ ওপৰৰ পাৰ্ট আৰু তলৰ ষ্টমাকৰ পাৰ্টটোৰ মাজত তলৰ পাৰ্টটোৰ মাজত এটা বেৰৰ নিচিনা হৈ থাকে, যিটোক মধ্যচ্ছদা বা ডায়েফ্ৰাম বুলি কোৱা হয়। গতিকে এই অংগকেইটা আমাৰ আৰু উশাহ নিশাহৰ ক্ষেত্ৰত ৰেস্পিৰেশ্যনত ব্যৱহাৰ হ'ব। ইয়াত এই চিত্ৰটো দেখুওৱা হৈছে। এতিয়া যেতিয়া নেকি আমাৰ বায়ু আমাৰ হাওঁফাওঁত যেতিয়া বায়ুটো সোমাব, তেতিয়া এটা প্ৰক্ৰিয়াৰ মাজেৰে সোমাই প্ৰথমত সি আমাৰ নাসাৰন্ধ্ৰ বা নষ্ট্ৰিলছৰ মাজেদি সি যাব। যেতিয়া নাকত যেতিয়া নেকি নাকৰ মাজেৰে আমাৰ বায়ুটো প্ৰৱেশ কৰে, সাধাৰণতে দেখিবলৈ পোৱা যায় নাকত কিছুমান নোম থাকে আৰু লগতে কিছু মিউকাছ বা শ্লেষ্মা থাকে। এই নোম বা শ্লেষ্মা বা মিউকাছে সাধাৰণতে বায়ুৰ লগত অহা যিখিনি প্ৰদূষিত কণা আছে, ডাষ্ট পাৰ্টিকলছ আছে, এইবোৰক ভিতৰলৈ সোমাবলৈ নিদিয়ে। তাৰপিছত নাসাৰন্ধ্ৰ হৈ বা নষ্ট্ৰিলছ হৈ সি ফেৰিং, নেক্সট লেৰিংছলৈ যাব। লেৰিংছৰ পৰা সি আহি আমাৰ শ্বাসনলীৰ ভিতৰতে প্ৰৱেশ কৰিব, ট্ৰাকিঅ বুলি কোৱা হয়। আৰু এই শ্বাসনলীত সাধাৰণতে কিছুমান ৰিং অফ কাৰ্টিলেজ বা উপাস্থি বুলি কোৱা হয় থাকে। এই উপাস্থিয়ে সাধাৰণতে আমাৰ শ্বাসনলীটোক ট্ৰাকিঅটোক কি কৰে, কোনো ধৰণৰ ব্লকেজ নোহোৱাৰ পৰা সি ৰক্ষা কৰি ৰাখে। কাৰণ যদি এই ৰিং অফ কাৰ্টিলেজ নাথাকিলে আমাৰ যোনটো শ্বাসনলী আছে ভাঁজ খাই সি বন্ধও হৈ যাব পাৰে। গতিকে এই ৰিং অফ কাৰ্টিলেজ বা উপাস্থিয়ে সাধাৰণতে বায়ুৰ যোনটো নেকি ফ্ল' আছে যাতে কণ্টিনিউৱাছলি হৈ থাকে আৰু কোনো ধৰণৰ যাতে বাধা নজন্মে তাত সহায় কৰে। গতিকে এই প্ৰশ্নটো আহে, ফাংচন অফ ৰিং অফ কাৰ্টিলেজ বা উপাস্থিৰ কাম কি? কেইবাবাৰো আহিছে এই প্ৰশ্নটো। তাৰপিছত শ্বাসনলী হৈ বায়ু হাওঁফাওঁলৈ প্ৰৱেশ কৰিব। গতিকে এতিয়া এই ধৰণে আমাৰ হাওঁফাওঁলৈকে যিখিনি অংগৰ মাজেৰে অৰ্গেনছৰ মাজেৰে বায়ুটো প্ৰৱেশ কৰে, সেইখিনি মেইন অংগখিনি ইয়াত নাম দিয়া হৈছে, দেখুওৱা হৈছে। পিছত হাওঁফাওঁত যিখিনি কাৰ্য সম্পন্ন কৰিবলগীয়া আছে, বায়ু সোমাই অক্সিজেনখিনি তেজৰ সহায়ত শৰীৰৰ বিভিন্ন অংশলৈ যাব, আকৌ তেজে কঢ়িয়াই লৈ অহা কাৰ্বন ডাই অক্সাইডখিনি আকৌ হাওঁফাওঁৰ পৰা ওলাই এই একে পথেৰে বাহিৰলৈ ওলাই যাব। গতিকে এতিয়া আমি অকণ বুজিবলৈ চেষ্টা কৰিম হাওঁফাওঁৰ ভিতৰত সাধাৰণতে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ তেজৰ পৰা কেনেকৈ এক্সচেঞ্জ হয় গেছৰ, সেই বিষয়ে এতিয়া আমি অকণমান চাম। এতিয়া যেতিয়া নেকি বায়ু আমাৰ হাওঁফাওঁৰ ভিতৰত সোমোৱা আৰু ওলোৱা কাৰ্যটো যিটো মেকানিজিমছ আছে, এইখিনি অকণমান বুজিবলৈ চেষ্টা কৰোঁ, যিটো নেকি আমি ক্লাছ 8ৰ পৰাই পাই আহি আছোঁ। ইয়াত চিত্ৰটো দেখিবলৈ পোৱা গৈছে, এটা বটলৰ ভিতৰত দুই কাষে দুটা বেলুন লগোৱা আছে আৰু তলত এটা বেলুন, সেই বটলটো কাটি তলৰ ফালেও এটা বেলুন বা প্লাষ্টিক ৰাবাৰ জাতীয় এটা সামগ্ৰী তাত বান্ধি দিয়া হৈছে। আৰু সেই তলত যিটো ৰাবাৰ জাতীয় এটা বেলুন এটা কাটি বান্ধি দিয়া হৈছে, এইটো ডায়েফ্ৰামৰ কাম কৰি আছে, আমাৰ মধ্যচ্ছদাৰ কাম কৰি আছে। যেতিয়া টানি দিয়া হয় ভিতৰৰ বেলুনকেইটা ফুলি উঠে, কাৰণ ওপৰেদি বতাহ আহি ভিতৰলৈ সোমায়। ঠিক তেনেকৈ আমাৰ শৰীৰতো আমি যেতিয়া নেকি উশাহ লওঁতে আমাৰ মধ্যচ্ছদা বা ডায়েফ্ৰামটো নিম্নগামী হৈ পৰে, আমাৰ বুকুটো ফুলি ওফন্দি উঠে আৰু সহজে বতাহ আমাৰ হাওঁফাওঁৰ ভিতৰলৈ সোমাই যায়। আৰু আমাৰ যিটো নেকি ৰিবছ বা আমাৰ কামিহাড় যিটো আছে, কামিহাড়টো ফুলি উঠে আৰু আমাৰ এই হাওঁফাওঁটোক আৰু ভিতৰৰ যিখিনি অংগ আছে হাওঁফাওঁৰ সৈতে কাষত সেইখিনিক বচাই ৰাখে। আকৌ যেতিয়া আমি নিশাহত যেতিয়া নেকি বায়ু ওলাই দিওঁ, যেতিয়া নেকি আমি উই ব্ৰিথ আউট এয়াৰ, তেতিয়া কি হয়, সাধাৰণতে এই আমাৰ যোনটো কামিহাড় আছে বা ৰিবছ আছে, সি অকণ কণ্ট্ৰেক্ট কোচ খাই আহে আৰু মধ্যচ্ছদাটো তেনেকৈ ঊৰ্ধ্বগামী হৈ যায় আৰু সহজে আমাৰ নাকৰ সহায়ত ভিতৰৰ যিখিনি ওলাবলগীয়া বায়ু আছে সেইখিনি ওলাই আহে। গতিকে এই প্ৰক্ৰিয়াটো কণ্টিনিউৱাছলি আমাৰ হৈ থাকে শৰীৰত। এতিয়া চাওঁ, হাওঁফাওঁত যেতিয়া বায়ু সোমোৱাৰ পিছত সেই বায়ুৰ পৰা অক্সিজেন কেনেকৈ তেজলৈ যায় বা তেজৰ পৰা কাৰ্বন ডাই অক্সাইডটো কেনেকৈ আকৌ বাহিৰলৈ ওলাই আহে হাওঁফাওঁৰ সহায়ত, সেইটো অকণ বুজিবলৈ চেষ্টা কৰোঁ। যে হাওঁফাওঁৰ ভিতৰৰখিনি যে অকণমান যাওঁ, এই চিত্ৰত দেখিবলৈ পোৱা যাব যে যিটো নেকি আমাৰ শ্বাসনলী আছিল, সেইটো হাওঁফাওঁৰ ভিতৰত যিখিনি পাৰ্ট ইয়াত দেখিবলৈ পোৱা গৈছে, সেই পাৰ্টটোক প্ৰথম ভিতৰৰ অংশখিনিক আমি ব্ৰংকাই বুলি কওঁ। তাৰপিছত এই ব্ৰংকাইটোৰ পিছত আকৌ দুভাগ হৈ যায়। ব্ৰংকাইটো দুভাগ হৈ তাৰপিছত সৰু কিছুমান টেমুনা আকৃতিৰ বস্তুৰ সৈতে আকৌ লগ লাগি থাকে, যিটোক নেকি আমি এলভিঅলি বুলি কওঁ। এই এলভিঅলি বুলি ক'ব গ'লে সৰু মোনা কিছুমানৰ নিচিনা, অসমীয়াত কোৱা হয় বায়ুকোষ বুলি কোৱা হয়।
তাৰপিছত এই বায়ুকোষবোৰৰ চাৰিওপিনে কিছুমান ব্লাড কেপিলাৰিজ কিছুমান থাকে, তেজৰ কৈশিক নলী কিছুমান থাকে। এই কৈশিক নলীবোৰ এই এলভিয়লিৰ চাৰিওকাষে আগুৰি থাকে। এতিয়া ইয়াতে সাধাৰণতে এই এলভিয়লি আৰু কৈশিক নলীৰ মাজতে ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা সাধাৰণতে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ যিটো আদান প্ৰদান, সেই আদান প্ৰদানটো হয়। এইকাৰণে আমাৰ এই এলভিয়লি বা বায়ুকোষটো খুব ইম্পৰ্টেণ্ট ফেক্টৰ ইয়াত আমাৰ যিটো ৰেছপিৰেশ্যন প্ৰচেছ আছে, ৰেছপিৰেশ্যন প্ৰচেছটোক চলাবলৈ। এতিয়া ইয়াত কিদৰে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ ব্যাপন হয় বা ডিফিউজন হয় এইটো অকণমান বুজিবলৈ চেষ্টা কৰোঁ। যিটো নেকি এই এলভিয়লিৰ ভিতৰৰ এটা অংশ অকণমান চাওঁ। ইয়াত আমাৰ এই এলভিয়লিৰ চাৰিওপিনে কিছুমান কৈশিক নলিকা আছে, চিত্ৰত দেখিবলৈ পোৱা গৈছে। এই কৈশিক নলিকাবোৰৰ ব্লাড কেপিলাৰিজ কিছুমান আছে, কৈশিক কিছু নলী আছে, ইহঁতৰ মাজেৰে ব্লাড ফ্ল' হৈ থাকিব, বৈ থাকিব। আৰু এই ব্লাডটো বৈ থাকোঁতে এই ব্লাডত যেতিয়া আমাৰ শৰীৰৰ পৰা বিভিন্ন অংশৰ পৰা তেজটো আহি আছে, তাত সাধাৰণতে অক্সিজেনৰ পৰিমাণটো কম থাকে আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বেছি থাকে। এই এলভিয়লিৰ কাষ চপাৰ লগে লগে কাৰ্বন ডাই অক্সাইডটো কৰিব কি, এলভিয়লিৰ ভিতৰলৈ প্ৰৱেশ কৰিব। আকৌ এলভিয়লিৰ ভিতৰত যিহেতু আমি উশাহত আমি ৰেছপিৰেশ্যনৰ উশাহত আমি যিহেতু বায়ু উশাহত টানি লৈছোঁ, গতিকে তাত অক্সিজেনো যথেষ্ট পৰিমাণে থাকিব, যিটো চিত্ৰত দেখিবলৈ পোৱা গৈছে। পিছত এই অক্সিজেনটো আকৌ কৰিব কি, তেজলৈ ব্যাপন প্ৰক্ৰিয়া বা ডিফিউজন প্ৰক্ৰিয়াৰ দ্বাৰা তেজলৈ যাব। এতিয়া এই কাৰ্বন ডাই অক্সাইডৰ সাধাৰণতে পানীত দ্ৰৱীভূত হোৱাৰ যিটো এফিনিটি আছে যথেষ্ট বেছি। সেইকাৰণে কাৰ্বন ডাই অক্সাইডটো তেজত মিহলি হৈ আহিব আৰু ব্যাপন প্ৰক্ৰিয়া যে ওলাই যাব। কিন্তু অক্সিজেনটো সাধাৰণতে দেখিবলৈ পোৱা যায় তেজত এবিধ তেজৰ RBCৰ লোহিত ৰক্ত কণিকাত এক প্ৰকাৰৰ ৰঞ্জক পদাৰ্থ থাকে, যিটোক নেকি কোৱা হয় হিমগ্ল'বিন। এই হিমগ্ল'বিনে সাধাৰণতে অক্সিজেনটোক আকৰ্ষণ বা নিজৰ ফালে টানাৰ যোনটো ক্ষমতা আছে যথেষ্ট বেছি, এফিনিটিটো খুব বেছি। সেইকাৰণে এই হিমগ্ল'বিনে এলভিয়লিত থকা অক্সিজেনখিনিক নিজৰ ফালে টানি লৈ শোষণ কৰি ল'ব, যিটোক নেকি ডিফিউজন প্ৰচেছৰ দ্বাৰা হয়। তাৰপিছত এই হিমগ্ল'বিনে শৰীৰৰ বিভিন্ন অংশলৈ এই অক্সিজেনেটেড ব্লাডখিনিক বিভিন্ন অংশলৈ লৈ যাব, আৰু এই প্ৰক্ৰিয়াটো এইদৰে চক্ৰীয় আকাৰত হৈ থাকে। গতিকে এনেদৰে আমাৰ ৰেছপিৰেশ্যন প্ৰচেছটো আমাৰ শ্বাসনলীত সম্পন্ন হয়। আমাৰ ৰেছপিৰেটৰী যিখিনি অৰ্গেনছ আছে এইখিনি ব্যৱহাৰ কৰি এই সম্পন্ন হয়। গতিকে আমি যদি ইয়াৰ লগত ৰিলেটেড কিবা প্ৰশ্ন আহিলে এলভিয়লিৰ ফাংচনছটো আহিব, কেনেদৰে অক্সিজেন গেছটো আৰু বা কাৰ্বন ডাই অক্সাইডটো এলভিয়লি আৰু আমাৰ ব্লাড কেপিলাৰিছৰ মাজত থকা ব্লাডৰ মাজত কেনেদৰে সি এক্সচেঞ্জ হয়, এই প্ৰশ্নটো ইয়াৰ পৰা আহিব পৰীক্ষাত। ইয়াৰ চিত্ৰটোত দেখুওৱা হৈছে ৰেড ব্লাড চেলত থকা হিমগ্ল'বিনটোৱে অক্সিজেন শোষণ কৰিছে। হিমগ্ল'বিনটোৱে তাৰপিছত সি শৰীৰৰ বিভিন্ন অংশলৈ লৈ গ'ল কোষলে। তাৰপিছত যিটো কোষত নেকি অক্সিজেনৰ প্ৰয়োজন হৈ আছে, তাৰপিছত আকৌ হিমগ্ল'বিনে সেই অক্সিজেনটো সেই কোষলৈ প্ৰদান কৰিব। তাৰপিছত আকৌ কোষৰ পৰা ঠিক তেনেদৰে যিটো কাৰ্বন ডাই অক্সাইড প্ৰস্তুত হ'ব, তাত সেই কাৰ্বন ডাই অক্সাইডটো আকৌ আমাৰ তেজৰ লগত মিহলি হয়। যিহেতু কাৰ্বন ডাই অক্সাইডৰ পানীত মিহলি হোৱাৰ যিটো এফিনিটি আটাইতকৈ বেছি, গতিকে তেজৰ লগত মিহলি হয় আকৌ সেই এলভিয়লিলৈ আহিব, আৰু এই প্ৰক্ৰিয়াটো এনেদৰে চক্ৰীয় আকাৰে চলি থাকে। এতিয়া এইখিনি পাৰ্টৰ পৰা কিছু কুৱেশ্যন দিয়া আছে NCERT টেক্সট বুকৰ পেজ নম্বৰ 105ত। এই প্ৰশ্নকেইটা আমি চাওঁ। Question number 1. What advantages over an aquatic organism does a terrestrial organism have with regard to obtain oxygen from respiration? Number 2 question. What are the different ways in which glucose is oxidized to provide energy in various organisms? Number 3. How is oxygen and carbon dioxide transported in human beings? Number 4. How are the lungs designed in human beings to maximize the area for exchange of gases? এতিয়া one by one আমি প্ৰশ্নকেইটা চাই যাওঁ। নম্বৰ 1 কুৱেশ্যনটো উত্তৰটো চাওঁ, যিটো নেকি কোৱা হৈছে একুৱেটিক এনিমেল আৰু টেৰেষ্ট্ৰিয়েল এনিমেল, এনিমেল মানে স্থলচৰ আৰু জলচৰ প্ৰাণী সাধাৰণতে যিটো অক্সিজেন গ্ৰহণ কৰাৰ যোনটো টেণ্ডেঞ্চি,
কিন্তু সাধাৰণতে একুৱেটিক এনিমেল বা স্থলচৰটো অতি সহজ ক'বলৈ গ'লে জলচৰতকৈ। কিহৰ কাৰণে হয়? সাধাৰণতে দেখিবলৈ পোৱা যায় যে টেৰিষ্টৰিয়েল যিখিনি স্থলচৰ যিখিনি নেকি অৰ্গেনিজিমছ আছে, সিহঁতে অক্সিজেনটো বায়ুৰ পৰা সিহঁতে পোনে পোনে সংগ্ৰহ কৰে আৰু বায়ুত যথেষ্ট পৰিমাণে অক্সিজেন থাকে। কিন্তু আনহাতে যদি আমি একুৱেটিক এনিমেলছখিনি, জলচৰখিনি যদি দেখোঁ, এনিমেলছখিনিক দেখোঁ বা অৰ্গেনিজিমছখিনিক যদি দেখোঁ, জলচৰখিনিক, সিহঁতে পানীৰ পৰাহে অক্সিজেনটো আহৰণ কৰিব লাগে আৰু পানীত থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ পানীত যথেষ্ট পৰিমাণে কম থাকে। সেইকাৰণে সাধাৰণতে যে টেৰিষ্টৰিয়েল যিটো স্থলস্তৰ আছে, স্থলস্তৰবোৰ অতি সহজে অক্সিজেনটো আহৰণ কৰিব পাৰে আৰু যোনটো নেকি ব্ৰিথিং প্ৰচেছ আছে ইমান ফাষ্ট কৰিব নালাগে একুৱেটিকতকৈ। এই প্ৰশ্নটো উত্তৰ এনেদৰে লিখিলে হ'ব। তাৰপিছত নম্বৰ টু কুৱেশ্যনটো চাওঁ, হোৱাট আৰ দি ডিফাৰেণ্ট ৱেজ ইন হুইচ গ্লুক'জ ইজ অক্সিডাইজ টু প্ৰভাইড এনাৰ্জি ইন ভেৰিয়াছ অৰ্গেনিজিমছ। এতিয়া সাধাৰণতে দেখিবলৈ পোৱা যায় যে আমাৰ এই বিভিন্ন ধৰণৰ জীৱ আছে, অৰ্গেনিজিমছ আছে, ইহঁতে শক্তিটো, এনাৰ্জিটো হয় অক্সিজেনৰ প্ৰেজেঞ্চত ৰেছপিৰেশ্যন প্ৰচেছ, শ্বসন প্ৰক্ৰিয়াটো সম্পন্ন কৰিব বা অক্সিজেনৰ এবচেঞ্চত কৰিব, হয় অক্সিজেনৰ উপস্থিতিত নাইবা অক্সিজেনৰ অনুপস্থিতিত কৰিব। যিটো প্ৰচেছেই নহওক কিয়, প্ৰথম ষ্টেপটোত সাধাৰণতে গ্লুক'জটো ভাঙি 6টা কাৰ্বনযুক্ত গ্লুক'জ ভাঙিব চাইটোপ্লাজমত আৰু এই ভাঙি পাইৰুভেটছলৈ পৰিৱৰ্তন হ'ব আৰু লগত এনাৰ্জি ওলাব তাৰ পৰা। এই প্ৰচেছটো গ্লাইকোলাইচিছ বুলি কোৱা হয়। মানে গ্লাইকোলাইচিছ প্ৰচেছটো সংঘটিত হ'ব। তাৰপিছত সেইটোৰ ওপৰত নিৰ্ভৰ কৰি অৰ্গেনিজিমছটোৰ এতিয়া অক্সিজেনটোৱে ৰেছপিৰেশ্যনটো অক্সিজেনৰ উপস্থিতিত কৰিব নে অনুপস্থিতিত কৰিব, সেইটোৰ ওপৰত ডিপেণ্ড কৰি তাৰপিছত পাইৰুভেটছটো সেইদৰে ভাঙি পিনি তাৰ পৰা শক্তি ওলাব। গতিকে চিত্ৰত দেখুৱাইছে আৰু এই বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিছোঁ, ডিছকাছ কৰিছোঁ প্ৰথমত। এই প্ৰশ্নটোৰ উত্তৰ এনেদৰে এইখিনি লিখিলে হৈ যাব। তাৰপিছত নম্বৰ 3 কুৱেশ্যনটো চাওঁ, হাউ ইজ অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড ট্ৰান্সপৰ্টেড ইন হিউমেন বিং। অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেদৰে সাধাৰণতে মানুহৰ ক্ষেত্ৰত ট্ৰান্সপৰ্ট হয়, এইখিনি আমি আলোচনা কৰিছোঁ আৰু এই প্ৰশ্নটোৰ উত্তৰটো ইয়াত লিখা আছে, এইখিনি লিখিলে হৈ যাব। সাধাৰণতে দেখিবলৈ পোৱা যায় কাৰ্বন ডাই অক্সাইডটো তেজৰ সহায়ত আমাৰ হাওঁফাওলৈ আহিব, তাৰপিছত এলভিঅলিৰ চাৰিওফালে কিছুমান কেপিলাৰিজ থাকে, এই কেপিলাৰিজতে ডিঅক্সিজেনেটেড ব্লাডখিনি থাকিব, য'ত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি। তাৰপিছত তাৰ পৰা কাৰ্বন ডাই অক্সাইডখিনি এলভিঅলিলৈ যাব, ডিফিউজন বা ব্যাপন প্ৰক্ৰিয়া হয়। ঠিক তেনেদৰে যিহেতু হাওঁফাওত, লাংছত থকা এই এলভিঅলিত অক্সিজেনো থাকিব, সেই অক্সিজেনটো আকৌ ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা তেজলৈ যাব আৰু তেজত থকা হিমগ্ল'বিনে এই অক্সিজেনটোক নিজৰ ফালে আকৰ্ষিত কৰি ল'ব আৰু শৰীৰৰ বিভিন্ন অংশলৈ আকৌ ইয়াক কঢ়িয়াই লৈ যাব। গতিকে এই প্ৰচেছটো চাইক্লিকভাৱে চলি থাকে। গতিকে প্ৰশ্নটোৰ উত্তৰ আমি এই ধৰণে লিখিলেই হৈ যাব। নম্বৰ 4 চাওঁ, হাউ আৰ দি lungs designed in human being to maximize the area for exchange of gases. এতিয়া আমাৰ যিটো শ্বাসনলী আছে, এইটো কেনেকৈ ডিজাইন হৈছে যাতে তাত যিটো অক্সিজেনৰ যোনটো এক্সচেঞ্জ আছে, মানে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছ স্পেচিয়েলি ইহঁতৰ যোনটো এক্সচেঞ্জ হ'ব, শৰীৰৰ পৰা ভিতৰলৈ বাহিৰলৈ ওলাই যোৱা, আকৌ বাহিৰৰ পৰা অক্সিজেনটো শৰীৰৰ ভিতৰলৈ সোমোৱা, এই প্ৰচেছটো কেনেকৈ ইয়াত কোনটো ডিজাইনৰ ভিত্তিত যথেষ্ট পৰিমাণে হয় হিউমেন বিঙৰ ক্ষেত্ৰত। সাধাৰণতে দেখিবলৈ পোৱা যায় আমাৰ শৰীৰত হাওঁফাওৰ ভিতৰত এলভিঅলি থাকে, কিছুমান সৰু সৰু মোনাহাদি, কিছুমান বেগৰ নিচিনা থাকে, ই যথেষ্ট পৰিমাণে ভিতৰত থাকে আৰু ইয়াৰ ভিতৰত বায়ু সোমাই থাকে। আৰু আমাৰ চাৰিওফালে এই হাওঁফাওৰ চাৰিওফালে ৰিবছ, আমাৰ কামিহাড় আছে আৰু তলত মধ্যস্থতা আছে, আৰু যিকেইটা নেকি এই কামিহাড় আৰু মধ্যস্থতাৰ যিটো কণ্ট্ৰেকশ্যন আৰু এক্সপানশ্যন হয়, যাৰ ফলত নেকি সহজেই আমাৰ লাংছৰ ভিতৰলৈ, হাওঁফাওৰ ভিতৰলৈ বায়ু সোমাব আৰু ওলাব পাৰে। ইয়াৰ উপৰিও যিহেতু এই এলভিঅলিৰ চাৰিওফালে যথেষ্ট ব্লাড কেপিলাৰিজ আছে, কৈশিক নলী কিছুমান আছে তেজৰ, ইয়াৰ সহায়ত অনবৰতে তেজ বৈ গৈ থাকে আৰু তেজৰ পৰা ডিফিউজন বা ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা সহজে কাৰ্বন ডাই অক্সাইডখিনি এলভিঅলিলৈ গতি কৰে। আকৌ এলভিঅলিৰ পৰা অক্সিজেন এই কৈশিক নলিকাবোৰৰ মাজেৰে গৈ থকা তেজলৈ অক্সিজেনখিনি সোমাই পৰে আৰু তেজত থকা হিমগ্ল'বিনে অক্সিজেনটো
শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায়। গতিকে এই প্ৰশ্নটোৰ উত্তৰ আমি এনেদৰে লিখিলে হৈ যাব। এয়া আছিল আজি আমাৰ আলোচনা কৰিবলগীয়া বিষয়। গতিকে ইয়াৰ পৰা আহিবলগীয়া যিখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন আছে এইখিনিৰ বিষয়ে আমি আলোচনা কৰাৰ সময়তে ক'লো, বিশেষকৈ আমাৰ যদি এলভিঅলিৰ ফাংচনছটো পৰীক্ষাত আহে, এলভিঅলিৰ কামটো কাৰ্যপ্ৰণালীটো আহে পৰীক্ষাত। গতিকে এই প্ৰশ্নখিনি আমি অকণ ভালদৰে চালেই হ'ল। গতিকে যিসকল ভিউৱাৰ্ছে আজি আমাৰ এই ভিডিঅ'টো চাইছে তেখেতসকললৈ যথেষ্ট ধন্যবাদ থাকিল। যিমান পাৰে এই ভিডিঅ'টি নিজৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক, আৰু যিসকল নতুনকৈ আহিছে তেখেতসকলে যেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। ধন্যবাদ।